নমস্কাৰ। আজি আমি আপোনালোকক মাতিছো আপোনালোকৰ জৰিয়তে বিটিসি চিফ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ এটা মানে অৱগত কৰাব বিচাৰিছো যে আমাৰ কালধাৰ ভিচিডিসি চেয়াৰম্যান ইলিয়াছ আলী আহমেদ যিদিনাৰ পৰা ভিচিডিসি চেয়াৰম্যান হৈছে সিদিনাৰে পৰা কৰাপশনৰ ওপৰত কৰাপশন কৰি গৈ আছে। ইয়াৰ আগত আপোনাৰ অৰুণোদয় আঁচনিলৈ বহুতো কৰাপশন কৰিছিল। তাৰপিছত দলীয়ভাৱে ডিচিএছপিৰ পৰা বহুতো আহি তথ্যবিধান কৰি গৈছে। এইবাৰ আমি কৰাপশনৰ ওপৰত বহুত চালিজাৰি চাই আৰটিআই মাৰিছিলো। আৰটিআইৰ তথ্য অনুসৰি এইবাৰ ভিচিডিসি চেয়াৰম্যান ইলিয়াছ আলী আহমেদে PMAYGৰ ঘৰৰ নামত আমাৰ বিটিসিৰ বাসিন্দাও নহয়, আমাৰ গাঁৱৰ ভিচিডিসিৰ অন্তৰ্ভুক্ত কোনো মানুহ নহয়। এজন মানুহ ওহেদ আলী, সি ধুবুৰী ডিষ্ট্ৰিক্টৰ ফুলবাৰী থানাৰ অন্তৰ্গত মানুহ হয়। তাৰ নামত ঘৰ আবণ্টন দি ভিচিডিসি চেয়াৰম্যানৰ মেম্বাৰ জয়নাল আবদিনৰ ফটো দেখুৱাই তাৰ নামত পইচাখিনি উঠাই লৈ সম্পূৰ্ণ পইচাখিনি আত্মসাৎ কৰে। তো আজি বিটিসিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই মেল মিটিঙৰ জৰিয়তে বহুতো ডাকডল বজাই থাকে যে যদি বিটিসিত পৰিৱৰ্তনশীল কৰিব, কোনোবা চেয়াৰম্যান বা কোনোবা মানুহে যদি 1 টকা কৰাপশন কৰে তাক জেলত ভৰাব। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া নাকৰ তলেদি আজি চেয়াৰম্যান ইলিয়াছ আলী আহমেদে PMG ঘৰৰ নামত টকা খাইয়ে আছে। বেলেগ বেলেগ মানুহৰ নামত ঘৰৰ পইচা উঠাই সি নিজৰ একাউণ্টত পইচা তুলি লৈ আছে। আৰু এইবাৰ ব্লকৰ পৰা দিয়া 17-18টা প্লান্টেশ্যনৰ কামত সম্পূৰ্ণ মোটামুটি 30-35 লাখ টকা উঠাই লৈ পেলাই 2-এটা কামত 4-5টাকৈ গছ লগাই সম্পূৰ্ণ টকাখিনি আত্মসাৎ কৰে। আৰু দুখ আৰু পৰিতাপৰ বিষয় এইখিনি যে চেয়াৰম্যানজনে নিজৰ নামত নিজৰ ভাইয়েকৰ ডিলাৰ তাৰ নামত তাৰ মাকৰ নামত জব কাৰ্ড বনাই পইচাখিনি নিজেই উঠাই লয়। আমি আৰটিআই মাৰিছিলো, ব্লকৰ পৰা আমাক সম্পূৰ্ণ তথ্যখিনিও দিয়া নাই। কাৰণ চেয়াৰম্যানজনে ব্লকত বাৰ গৈ ব্লকত এতিয়া কি আলোচনা কৰিছে সেইখিনি আমি নাজানো। কিন্তু তথ্য দেওতে আমাক 1 মাহ সময় লৈছে। সময় লোৱাৰ পিছতো আমাক সম্পূৰ্ণ তথ্যখিনি দিয়া নাই। আমাক 50% তথ্যহে দিছে, দি পেলাই আমাক তাৰ পৰা বিদায় দিছে। আমি এইটো লৈ ভিডিঅ' মেমকো এপ্লিকেশ্যন কৰিছো, ডিচি ছাৰকো কৰিছো, আৰু আমাৰ ফকিৰাগ্ৰাম থানাতো কৰিছো। আৰু UPPLৰ ফকিৰাগ্ৰাম ব্লক ডিষ্ট্ৰিক্ট আৰু আমাৰ 29 নং কোকৰাঝাৰৰ দায়িত্বত থকা লৰেন্স ইছলাৰী ডাঙৰীয়াকো আমি এপ্লিকেশ্যন কৰিছো। কিন্তু আজিলৈকে চেয়াৰম্যানজনৰ প্ৰতি কোনো ধৰণৰ তদন্ত হোৱা নাই। এনেকৈ যিখিনি পইচা খাইছে, আমি চৰকাৰৰ ওচৰত, UPPL চৰকাৰৰ ওচৰত, ডিচি মহোদয়ৰ ওচৰত আৰু ব্লকৰ ওচৰত, বিডিঅ মেমৰ ওচৰত এটাই অনুৰোধ, আপোনালোকে সঠিক তদন্ত কৰক। তদন্ত কৰি যদি চেয়াৰম্যানজনে কৰাপশন কৰিছে তেনেহলে আপোনালোকৰ ওচৰত অনুৰোধ থাকিব, আপোনালোকে আমাৰ বেনিফিচিয়াৰী বিলাকক সম্পূৰ্ণৰূপে পইচাখিনি দি PMGৰ ঘৰবিলাক সম্পূৰ্ণ কৰিব দিয়ক। আৰু প্লান্টেশ্যন যিখিনি আছে সেইখিনি প্লান্টেশ্যন কৰি দি আমাৰ সমাজখনক ডেভেলপমেন্ট কৰাৰ কাৰণে সুবিধা কৰি দিয়ক। আৰু চেয়াৰম্যানৰ ওপৰত তদন্ত কৰি যদি চেয়াৰম্যানজনে কৰাপশন কৰিছে, প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি ঢাকঢোল বজোৱা কথা কৈছিল যে জব কাৰ্ডৰ নামত টকা খালে আমি একশন লম, কোনো কৰাপশন হ'ব নিদিও, একচুৱেলি যদি কৰাপশন মুক্ত কৰিব বিচাৰে তেনেহলে অনতিপলমে এইখিনিৰ সঠিক তদন্ত কৰি পেলাই চেয়াৰম্যানৰ বিহিত ব্যৱস্থা কৰিব বুলি আমি আশা ৰাখিলো। কাৰণ UPPL চৰকাৰৰ ওপৰত আমাৰ আস্থা বিশ্বাস আছে যে প্ৰমোদ বড়ো ডাঙৰীয়া ভাল কাম কৰিব। কিন্তু এইবিলাক চেয়াৰম্যানে যিখিনি কৰাপশন কৰি আছে সেইখিনি কৰাপশনৰ কাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু UPPL চৰকাৰৰ ওপৰত মানুহৰ আস্থা আৰু বিশ্বাস নাইকিয়া হৈ আছে। আৰু এইখিনি ফলাফল নিশ্চয় সন্মুখত পাব যদি সঠিক তদন্ত নলয়। তো আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এটাই অনুৰোধ কৰিছো, আপোনালোকে সঠিক তদন্ত কৰক, সঠিক তদন্ত কৰি পেলাই বিহিত ব্যৱস্থা কৰক আৰু ৰাইজক দেখুৱাই দিয়ক আপোনালোকে কৰাপশন মুক্ত চৰকাৰ সঁচাকৈ কৰিছে। এইখিনি BTAD চৰকাৰৰ পৰা আৰু দোতমা ব্লকৰ পৰা যিখিনি ডেভেলপমেন্ট কাম আমাক দি আছে, আমি আৰটিআইৰ জৰিয়তে যিখিনি পাইছো সেইখিনি যথেষ্ট। যদি সেইখিনি চেয়াৰম্যানজনে 50% কামো কৰে তথাপি আমাৰ অঞ্চলখন ডেভেলপমেন্ট বুলি হোৱা বুলি আমাৰ পৰিলক্ষিত হ'ব। কিন্তু চেয়াৰম্যানজনে একচুৱেলি স্বেচ্ছাচাৰিতভাৱে তাৰ 2-4জন সংবিভংগীক লৈ যিখিনি পইচা খাই আছে, জব কাৰ্ডৰ নামত উঠাই লৈ খাই আছে। আৰু আমাৰ এটা বস্তু দৃষ্টিগোচৰ হৈছে, জব কাৰ্ডত চেয়াৰম্যানে ডিমাণ্ড দিয়া এইখিনি ডিমাণ্ড কপি হয়, চেয়াৰম্যানে দিয়া ব্লকত জমা দিছিলে। এইখিনি ডিমাণ্ড কপি যিখিনি নাম আছে আৰু ব্লকৰ পৰা যিখিনি আমাক তথ্য দিছে সেইখিনি তথ্য জব কাৰ্ডৰ লগত নামৰ লগত কোনো মিল নাই, একাউণ্টৰ লগত মিল নাই। ইয়াত যদি সি 120টা ডিমাণ্ড দিছে, ইয়াত আহি
মানে 30-40 জনৰ নাম আছে বেলেগ একাউণ্ট কেনেকৈ সোমাল এইখিনি ইয়াত ব্লকৰ পৰা সোমাব লাগিব নহলে চেয়াৰমেনজনে সোমাব লাগিব এইখিনি তথ্য বিধান কৰিলে সম্পূৰ্ণৰূপে ওলাই যাব আৰু বম্বু প্ৰডাকশ্যনৰ নামত আমাৰ বিচিডিচি যিমান কাম আহিছিল আমাৰ আজি এটা নালা আছে এইফালে নস্কা নদী আছে সেইখিনি যদি বম্বু প্ৰডাকশ্যনখিনি সঠিকভাৱে হলহেঁতেন তেনেহলে মানুহৰ খেতি মাটি নষ্ট নহলহেঁতেন কিন্তু চেয়াৰমেনজনে পইচা উঠাই লৈ আহি 4-5টাকৈ বম্বু গাড়ী দি সেইখিনি পইচা সম্পূৰ্ণৰূপে আত্মসাৎ কৰি আছে মানে মুঠৰ ওপৰত কথা ক'ব গ'লে চেয়াৰমেনজনে যিদিনৰ পৰা চেয়াৰমেন হৈছে অৰুণোদয়ৰ নামত 300 টকাকৈ ঘৰৰ নামত 5000 টকাকৈ আপোনাৰ জব কাৰ্ড বনোৱাৰ নামত 1000 টকাকৈ এনেকৈ লৈ গৈ পইচাখিনি উঠাই লৈ আহে কিন্তু বেনিফিচিয়াৰী কোনোদিনে পইচা নাখায় PMGY ঘৰ যিখিনি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ যিখিনি দিছে সেইখিনি একচুৱেলি দুখীয়া মানুহৰ হয় কিন্তু চেয়াৰমেনজনে সেইখিনিতো মানে ডুপ্লিকেট কৰি বেলেগ মানুহৰ নাম দি পইচা উঠাই লৈ আছে আৰু আপোনাৰ চৰকাৰৰ ফালৰ পৰা আমি ব্লকৰ পৰা জানিব পাৰিছো চৰকাৰৰ ফালৰ পৰা এটা বস্তু যে PMG ঘৰ কিন্তু সম্পূৰ্ণ নহলে 20-22 টকাকৈ এটা বেনিফিচিয়াৰীক দিয়ে সেইখিনি টকা আমাৰ ইয়াত 12-13 টকা সোমাইছে কিন্তু এটা বেনিফিচিয়াৰী আজিলৈকে 1 টকা পোৱা নাই PMGৰ নামত জব কাৰ্ডৰ যিখিনি টকা আছে 22,000-25,000 কৈ সেইখিনি টকা কোনোবাই 2,000-3,000 কৈ পাইছে বেলেগ টকা সম্পূৰ্ণ টকাখিনি চেয়াৰমেনজনে উঠাই লৈ গৈছে তো আমি অনুমানিক হিচাপ কৰিছো যদি চেয়াৰমেনজনে আমাৰ ইয়াত প্লান্টেশনৰ নামত 40-45 লাখ